পুনৰবাৰ আপোনালোকক বিশ্বনাথ কাৰ্বি লাইফলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আজি দিনটোৰ ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। গুৰুত্বপূৰ্ণ খবৰ হৈছে বিধায়ক ৰূপে অসম বিধানসভাত শপত গ্ৰহণ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধানসভাৰ প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে অখিল গগৈক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। বিধানসভা নিৰ্বাচনত ৰাজ্যৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰা শিৱসাগৰৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল সংগ্ৰামী নেতা অখিল গগৈ। অসম আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজি অসম বিধানসভালৈ অনা হয় অখিল গগৈক। বিধানসভাত ৭৮ সংখ্যক আসনত বহিছে বিধায়ক গগৈয়ে। বিৰোধী শিবিৰত বহিছে বিধায়কজনে। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ। কিন্তু স্বাস্থ্যজনিত কাৰণত অখিল গগৈ চিকিৎসাধীন হৈ আছে GMCত। বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অখিল গগৈক NIAৰ আদালতে বিশেষ অনুমতি দিছিল। ইয়াৰ পিছতে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 11 দিনৰ ৰক্তাক্ত যুদ্ধৰ পিছত ইজৰাইল হামাছৰ মাজত সংঘৰ্ষ বিৰামৰ। ইজৰাইল আৰু হামাছ এই বৃহস্পতিবাৰে সংঘৰ্ষ বিৰামৰ বাবে সমমত পোষণ কৰে। 11 দিন ধৰি চলা যুদ্ধৰ ফলত গজাপতি বিধ্বস্ত হৈ পৰিছিল জনজীৱন। ইজৰাইলৰ অধিকাংশ স্থানত জনজীৱন ব্যাহত হৈ পৰিছিল। মৃত্যু হৈছিল 200ৰো অধিক লোক। ইজৰাইল প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সুৰক্ষা কেবিনেটে গজাপতি 11 দিন ধৰি চলা সৈন্য অভিযান বন্ধ কৰিবলৈ একপক্ষীয় সংঘৰ্ষ বিৰামত অনুমোদন দিয়ে। হামাছৰ এগৰাকী বিষয়াও এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে সংঘৰ্ষ বিৰাম শুক্ৰবাৰৰ পুৱতি নিশা 2 বজাৰ পৰা কাৰ্যকৰী হ'ব। সংবাদ মাধ্যমৰ খবৰত কোৱা হৈছে যে আক্ৰমণ বন্ধ কৰিবলৈ আমেৰিকাৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। সংঘৰ্ষ বিৰাম ঘোষণাক লৈ নেতান্যাহুৰ কাৰ্যালয়ে কয় যে তেওঁলোকৰ সুৰক্ষা মন্ত্ৰীমণ্ডলে ইজৰাইলৰ সেনাপ্ৰধান আৰু আন শীৰ্ষ নিৰাপত্তা বিষয়াৰ পৰামৰ্শৰ পিছত সংঘৰ্ষ বিৰাম প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰিছে। গজা স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে 65টা শিশু আৰু 39গৰাকী মহিলাসহ প্ৰায় 230 ফিলিপাইনৰ বাসিন্দাৰ মৃত্যু হৈছে। আনহাতে 1710গৰাকী লোকৰ আহত হৈছে। আনহাতে ইজৰাইলত 5 বছৰীয়া শিশু আৰু 16 বছৰীয়া ছোৱালীসহ 12জন লোকৰ মৃত্যু হৈছে। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে চাহ বাগিচা অঞ্চলসমূহত বৃদ্ধি পাব ধৰিছে COVID-19ৰ সংক্ৰমণ। ৰঙাপাৰাত COVID-19 সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ ৰঙাপাৰাৰ চাহ বাগিচা অঞ্চলসমূহত COVID-19 সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। ইতিমধ্যে ৰঙাপাৰাৰ নাহৰণি চাহ বাগিচাত 15জন, দুৰাপাডুং চাহ বাগিচাত 13জন, ধেন্দাই চাহ বাগিচাত 10জন, ৰূপাজুলি চাহ বাগিচাত 11জন, চেঁচা চাহ বাগিচাত আৰু 9জন, কলনী চাহ বাগিচাত 8জন লোক, কাছাৰী গাঁও চাহ বাগিচাত 8জনকৈ লোকৰ দেহত ধৰা পৰিছে COVID-19। চৰকাৰৰ নতুন এছঅপি মানি বাগিচা কৰ্তৃপক্ষই কাম কাজ চলাই নিয়ে যদিও প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে ক'ভিড পজিটিভৰ সংখ্যা। চাহ বাগিচা কৰ্তৃপক্ষ চৰকাৰী নীতি নিৰ্দেশনা মানি ক'ভিড আক্ৰান্ত লোকসকলক ক'ভিড চেণ্টাৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বাগিচা অঞ্চলৰ শ্ৰমিক ৰাইজে মুখত মাস্ক আৰু সামাজিক দূৰত্ব মানি চলে, তাৰ বাবে বাগিচাসমূহত বিশেষভাৱে গ্ৰহণ কৰিছে। বাগিচাসমূহত ক'ভিড চেণ্টাৰ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও বাগিচা অঞ্চলৰ শ্ৰমিক ৰাইজে মুখত মাস্ক আৰু সামাজিক দূৰত্ব মানি চলে, তাৰ বাবে বাগিচাসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পাৰা বাগিচা অঞ্চলত 70জনৰো অধিক লোক COVID-19 আক্ৰান্ত হৈছে। তদুপৰি আজি অন্যতম গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিশ্বনাথৰ বালিচাঙত আজি পুনৰ 2গৰাকী ব্যক্তিৰ গাঁতত ক'ভিড পজিটিভ ধৰা পৰে। এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম অৰুণাচল সীমান্ত বিশ্বনাথৰ বালিচাঙতো কৰোনাৰ আতংক। আজি পুনৰ 2গৰাকী ব্যক্তিৰ গাঁতত ক'ভিড পজিটিভ ধৰা পৰে। আজি বালিচাং আদৰ্শ চিকিৎসালয়ত ক'ভিড টেষ্ট কৰোৱাত 2গৰাকী ব্যক্তিৰ গাত ক'ভিড পজিটিভ ধৰা পৰে। আৰু সেই 2গৰাকী ব্যক্তি 1 নং দিলিচাঙৰ বদন কলিতা আৰু 2 নং দিলিচাঙৰ বীৰেনগড় বুলি জানিব পৰা গৈছে। সেই 2গৰাকী ব্যক্তি অৰ্থাৎ বদন কলিতা বৰ্তমান বালিচাং আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইনত আছে আৰু 2 নং দিলিচাঙৰ বীৰেনগড় বৰ্তমান তেওঁ হোম কোৱাৰেণ্টাইনত আছে বুলি জানিবলৈ দিয়ে ধলি লক্ষ্মণ বস্তিৰ লাটৰ চৰকাৰী গাঁওবুঢ়া বৰুৱা আমৰিদেৱে। বৰুৱা আমৰিদেৱে কৰোনাৰ সংক্ৰান্তত সদৰি কৰি কয় যে এতিয়া গ্ৰাম্য অঞ্চলতো কৰোনাৰ বিভীষিকা, কিন্তু এতিয়াও বালিচাঙৰ ৰাইজে বিশ্বাস নকৰে কৰোনা, নিপিন্ধে মাস্ক আৰু নামানে সামাজিক দূৰত্ব। সেয়েহে বৰুৱা আমৰিদেৱে সমূহ বালিচাংবাহী ৰাইজৰ লগতে বিশ্বনাথবাহী ৰাইজক প্ৰশাসনৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায়।
ইয়াৰ পাছতে আজিৰ অন্য এটাদিকে গুৰুত্বপূৰ্ণ খবৰ হ'ল আজি পুনৰ বাঢ়িল পেট্ৰল ডিজেলৰ দাম কোন চহৰত কিমানকৈ বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য দিনক দিনে ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে পেট্ৰল ডিজেলৰ দাম ৰাজধানী দিল্লীত পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত 93 টকা অতিক্ৰম কৰিছে আনহাতে মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলত 100 টকাৰ ওচৰ পাইছেগৈ আজি চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰল ডিজেলৰ দামত 15 পৰা 31 পইচা প্ৰতি লিটাৰত বৃদ্ধি কৰিছে বৰ্তমান সময়ত দেশৰ সকলো চহৰ ইন্ধনৰ মূল্য সকলো সময়তে শীৰ্ষত চলি আহিছে কেৱল মে মাহতেই দিল্লীত পেট্ৰলত 2.69 টকা আৰু ডিজেলত 3.7 টকা প্ৰতি লিটাৰত বৃদ্ধি পাইছে আৰু এই মাহত পেট্ৰলত 2.69 আৰু ডিজেলত 3.7 টকা বৃদ্ধি পাইছে উল্লেখযোগ্য যে নিৰ্বাচনৰ পিছৰ পৰাই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাই আহিছে 12 বাৰকৈ বৃদ্ধি কৰা হৈছে পেট্ৰল ডিজেলৰ দাম ইয়াৰ পাছতে এজৰ অন্য এটাদিকে গুৰুত্বপূৰ্ণ খবৰ হ'ল কথা ৰাখিলে আলফাছাদিনে মুকলি কৰি দিলে অপহৃত ৰিতুল শইকীয়াক আজি পুৱাৰ ভাগতে ONDCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক আলফাছাদিনে মুকলি কৰি দিলে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ পৰা মন জিলাৰ শশাং বস্তিত আলফাছাদিনে মুকলি কৰি দিয়া অপহৃত ৰিতুল শইকীয়াক বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফাছাদিনক আহ্বান জনাইছিল আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতেই আলফাছাদিনে ONDCৰ অপহৃত কৰ্মচাৰীজনক মুকলি কৰি দিয়াৰ কথা সদৰি কৰিছিল আৰু ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকলৈ ফোন কৰি বৰুৱাই কৈছিল যে 200% গ্যাৰাণ্টি এদিনৰ পৰা 4 দিনৰ ভিতৰত ৰিতুল শইকীয়া আহি ঘৰ পাবহ আনতে সেই কথা ৰাখি আজি এদিনৰ পাছতেই আলফাছাদিনে মুকলি কৰি দিয়া ৰিতুল শইকীয়াক ইয়াৰ পাছতে আজিৰ অন্য এটাদিকে ভয়ংকৰ খবৰ হৈছে ব্লেক ফাংগাছৰ আতংক ৰাজ্য চৰকাৰে জাৰি কৰিলে ব্লেক ফাংগাছৰ SOP দেশত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ চলি থকাৰ মাজতে ব্লেক ফাংগাছৰ আতংকই নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে কেইবাখনো ৰাজ্যৰ লগতে অসমতো ব্লেক ফাংগাছৰ ঘটনা ধৰা পৰিছে অসমত ইতিমধ্যে ব্লেক ফাংগাছত আক্ৰান্ত এজন লোকৰ মৃত্যু ঘটিছে ৰাজ্য চৰকাৰে ব্লেক ফাংগাছক মহামাৰী ৰূপে ঘোষণা কৰিছে আৰু ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্লেক ফাংগাছৰ SOP জাৰি কৰিছে ব্লেক ফাংগাছক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা নীতি নিৰ্দেশসমূহৰ ভিতৰত ডায়েবেটিছ কিডনি আদিৰ সংস্থাপন কৰা ৰোগীসকলক সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে ডায়েবেটিছ ৰোগীক ষ্টেৰইড ব্যৱহাৰ নকৰাকৈ ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ পৰামৰ্শ দিয়া হৈছে তদুপৰি ষ্টেৰইড ব্যৱহাৰ উপযুক্ত সময় আৰু সঠিক মাত্ৰাৰ ব্যৱহাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু সেইদৰে ৰোগীয়ে এণ্টিবায়টিক আৰু ফাৰ্গেল ঔষধ ব্যৱহাৰ কৰোঁতে সাৱধান অৱলম্বন কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে SOPখনত আনহাতে হোম আইচলেশ্যনত থকা ৰোগীসকলক সুকীয়া পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিভাগৰ SOPত সেই অনুসৰি চকু ৰঙা পৰা দৃষ্টিশক্তি হ্ৰাস পালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ কোৱাৰ লগতেই মুখ আৰু গালৰ বিষৰ বাবে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে আৰু তদুপৰি নাকৰ পৰা তেজ আৰু দুৰ্গন্ধ ওলালেও সতৰ্ক হ'বলৈ কোৱা হৈছে SOPখনত ইয়াৰ পাছতে এজৰ অন্য এটাদিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাঙি ভাৰতীয় বায়ুসেনাৰ MiG-21 যুদ্ধ বিমান পাইলট স্কোৱাড্ৰন লিডাৰৰ মৃত্যু হৈছে নিয়মীয়া অনুশীলন চলাৰ সময়তে পাঞ্জাবৰ বগাত ভাঙি পৰিল ভাৰতীয় বায়ুসেনাৰ এখন MiG-21 যুদ্ধ বিমান যোৱা নিশা সংঘটিত এই দুৰ্ঘটনা বাতৰি অনুসৰি নিয়মীয়া প্ৰশিক্ষণ থকাৰ সময়তে যুদ্ধ বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু এই ঘটনাত এজন পাইলট স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰী গুৰুতৰভাৱে আহত হোৱাৰ পাছতেই মৃত্যু হয় দুৰ্ভাগ্যজনক ঘটনা কেনেকৈ সংঘটিত হ'ল বায়ুসেনাই তাৰ বাবে তদন্ত অব্যাহত ৰাখিছে বায়ুসেনাৰ ফালৰ পৰা টুইট কৰি স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰা হৈছে আৰু বৃহস্পতিবাৰে নিশা 9:30 দুৰ্ঘটনাটো সংঘটিত হয় নিশা প্ৰায় 11:30 বজাত আৰক্ষীক জনোৱা হয় এই ঘটনাৰ বিষয়ে আৰু পঞ্জাৱৰ এখন কোটগাঁৱৰ ওচৰত যুদ্ধ বিমানখন ভাঙি পৰে দুৰ্ঘটনাৰ প্ৰায় 3 ঘণ্টাৰ পাছতে বিমানখনৰ পাইলটক বিচাৰি পোৱা যায় আৰু ঘটনাটোত পাইলট স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰীৰ মৃত্যু হৈছে আৰু এই কথা টুইটাৰযোগে জনাইছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে উল্লেখযোগ্য যে চলিত বৰ্ষৰ এইটো MiG-21 যুদ্ধ বিমান দ্বিতীয়টো ভাঙি পৰাৰ ঘটনা আৰু ইয়াৰ পূৰ্বে মাৰ্চ মাহৰ মধ্য ভাৰতত MiG-21 যুদ্ধ বিমান ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাত এগৰাকী গ্ৰুপ কেপ্টেইনৰ মৃত্যু হৈছিল আৰু আনহাতে যোৱা জানুৱাৰী মাহত ৰাজস্থানত আন এখন MiG-21 যুদ্ধ বিমান দুৰ্ঘটনাত পতিত হৈছিল আৰু এই দুৰ্ঘটনাত অৱশ্যে পাইলটগৰাকী কথমতে ৰক্ষা পৰিছিল